তই আজি কি দি ভাত খালি মই দালি চাটনি আৰু কচু ভাজা দি হয় নেকি আমাৰ আজি মাছ আনছে আৰু তই মই ঢেঁকা ভাজাৰ দালি তই মই বিলাহী আঞ্জা আৰু আলু ভাজা হয় নেকি আমি সৰুৰ পৰা এনেকে লগ হৈ আছো আৰু ভৱিষ্যতলৈকে এনেকে লগ হৈ থাকিম দে নেকি একলাই লগ হৈ থাকিলে নহ'ব সম্পদত লগ হ'লে নহ'ব বিপদত পৰ্যন্ত হাক পাওঁ ঠিকে কৈছা তই এথেনে আমি ইমান জংঘলৰ মাজত আছো যদি এথেনে এটা খিয়াল হ'লে তোন এৰি কিন্তু নাযাবি আমাক এৰি যাব নোৱাৰা চবে একেলগে দৌৰি কায়ো কাকো নেৰবি এই সিদিনাখন মই মামাহঁতে সুধিছিলো যি জমনি হৈছে তই কওঁ ৰ কি জানো না কৈছো সিদিনাখন গৈছিলো মামাৰ পুতেকটো ওলাই আহিল কথাটো ক'ব নাই আগতে হাইৰে না কথাখিনি কবি দে বুজি গোটেই ভাল লাগে কি হৈছে তোৰ এবাৰ কি হ'ল মই জোৰে খাইলো না হাতে অলপমান গু লাগে মোক এখন এৰি গেল এই মাত্ৰ কৈছিল শিয়াল এটা ওলি বোলে গোটেইবিলাকে একেলগে দৌৰিব এই বন্ধু তুহুন তুহুন মুখেদিহে কথা ক বিপদৰ সন্মুখত কিন্তু তুহুন মোক এনেহেন কৰি গেলি অলপমান পানীও দিবা নৰলি টিকাটো ধুবা কাৰণে এই বন্ধু আছিলি তাহুনটো মোক অলপ পানী নেদলাকে এতিয়া ক'ৰবাত খাল চাল আছে নে চাওঁ দ ধুই যাওঁ ৰ আই ঐ